Hello guys, আগত আহিছে মোৰ নতুন ভিডিঅ'লৈ। তো আজি আমি মানে পিকনিক যাম আৰু পিকনিক বুলি কওঁতে ৰাতিপুৱাই দেউতাই উঠাই দিলে 5টা বজাতে। তো এতিয়া খোৱা পা উঠিছোঁ, বিচনা চিচনা পাৰিলোঁ। তাৰ বাহিৰখন চব একদম আন্ধাৰ হৈ আছে, মানে আমি ইহঁতে পূৰা ক'লা হৈ আছিল। তো এতিয়া বাহিৰখন চাব চিৰিয়েলা আহিছে। এতিয়া আপুনি গৰম পানী কৈছে, ৰাতিপুৱা ঠাণ্ডা পানী দিব নেকি যে সেইকাৰণে এতিয়া গৰম পানীখন বাঢ়িছে। গা চা ধুই লৈ যাম 7টামান বজাত। টোপনি থাকি গ'ল আৰু বলক এতিয়া মুখখন ধুই যাওঁ। তো গাইছ এতিয়া মানে গা চা ধুই কৰি কাপোৰ চাপোৰ পিন্ধি মানে দেৰিছে, পোহৰ হৈ গ'ল। তো এতিয়া আমি পিকনিক যাওঁ। এতিয়া মানে সময় নাই আৰু মাহঁতে গা চা চবেই ধুলে। তাৰপিছত এতিয়া মায়ে ভাত বনাই আছে, তাৰপিছত খাই কৰি ওলাম আৰু ওলামহে আহিছে, মানে যাম আৰু। তো মা ওলোৱা নাই। তো গাইছ এটা কথা কোৱা নহ'ল, আমি মানে কৈহে আছিলোঁ পিকনিক যাম কিন্তু ক'ত যাম কোৱা নাছিলোঁ। আমি আজি চিউচা যাম। তো মনটো ভাল লাগি আছে আৰু ৰাতিপুৱা সেইকাৰণে মানে অলপ দূৰ হয়তো ইয়াৰ পৰা, মানে ৰাতিপুৱা সোনকালে জগাই দিছে। সোনকালে মানে 5টাতে জগাই দিলে, তুমি ক'লোৱেই 5টাত জগাই পেলাই দেউতাই মানে ৰাতিপুৱা একদম চৌকাতে এক ডেক্সি একদম গৰম পানী বহাই দিছে আৰু এই গৰম পানীখিনি বহাই পেলাই কৈছে ধুও বোলে কোনে গা ধুও, কাৰণ ৰাতিপুৱা সোনকালে উঠাই দিছে। আৰু এতিয়া চকুটো কিবা হৈ আছে বুলি টোপনি আহি আছে মোৰ। তো মানে মই ৰাতিপুৱা উঠোঁ কেতিয়াবা 5:30 উঠোঁ, মানে 5টা বজাত উঠা নাই। তেওঁ আন্ধাৰে হৈ আছে যে তেওঁ ৰাতিহে লাগিছে। আৰু মানে অকণ যেতিয়া পোহৰ হৈছিলে তেতিয়া মোৰ লাগিছিলে কি সন্ধিয়া হৈছে, সেনেকুৱা লাগিছিলে। এতিয়া হিম পৰি আছে, মোৰ একদম চুলিয়ে তুলিয়ে হিম পৰিছে পানীৰ নিচিনা। আমাৰ কুকুৰটো হৈছে, আমাৰ কুকুৰটো একদম ৰাতিপুৱা আহিলে বিস্কুট খাবলৈ। তো গাইজ মই মানে আজি মানে ভিডিঅ'টো বনাব পাৰিলোঁ, মানে একেদিন আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ আৰু মানে মই বনাব পৰা নাছিলোঁ, কাৰণ মানে গাটো ভাল নাছিলে আৰু মানে এক্সামো চলি আছিলে ন। এতিয়া অলপ টাইম আহে বোলে, পঢ়াটোতো মন দিব লাগিবই আৰু লগতে ধৰ এইবিলাক ছ'চিয়েল মিডিয়াতো যাব লাগিব। তো সেইকাৰণে মানে বেয়া নাপাব আৰু আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বাকী আৰু মানে আজি পিকনিক কাৰ লগত যাম, পিকনিক আজি আমাৰ ফেমিলিটো আৰু খুৰাহঁতৰ ফেমিলিটো তালৈ যাম। একদম মনটো ভাল লাগি আছে, মানে নিজৰ জেগালৈ যাম ন। আৰু পিকনিকলৈ গ'লে নিজৰ জেগা যাব লাগিলে ওচৰতে হওক, মানে কিবা এটা ভাল লাগে আৰু কোনো যোৱা জেগালৈ গৈ থাকিলে কিবা এটা মনটো ভাল নালাগে। সেইকাৰণে তো মইতো এনেই ইফাল কৰি আছোঁ, মাহঁতে ওলোৱা হোৱাই নাই, ভাতো হোৱাই নাই। খাই কৰি ধৰ মই অকণমান ধৰ শুবলৈ মন গৈছিলে, কিন্তু এতিয়া আকৌতো শুব নোৱাৰোঁ, আকৌতো উঠাই দিবই, সেইকাৰণে নুশুওঁ। আজি ৰাস্তাত ইমান গাড়ী চলা নাই, জানো আজি গাড়ী পাম নে নাপাম। বলো তই মোৰ পিছে ঘূৰি ফুৰিছোঁ হে, ঐ চোৱা খাবি। গাইছ মই কুকুৰলৈ একদম গাত জাপ মাৰি দিব ধৰিছিলে। তো গাইছ একদম ঘৰৰ মানুহে তলা চলা মাৰি ঘৰত লাষ্ট খাই কৰি আহি আছে। এতিয়া লাষ্টত দেউতা আহিছে, আগত আহিছে, উলিয়াইছে এইবিলাক একদম পথাৰত যদি মাৰি দিওঁ চিধা। চবকে জেকেট লৈছোঁ হাতত, হয় দেখাম তো একদম বিয়াখনে দেখাম একদম মজা লাগি যাব। কি হেৰাল মই অথনি আহিব সময়ত কৰিছিলোঁ ৱাইছটো আনিবলৈ, আনিলে নে নাই জানো, আনিলে নে নাই এতিয়া
লৈছে না সেইটো মা ভিটামিন এক্সট্ৰা ভিটামিন এক্সট্ৰা পুজি ভিটামিন সি বলে ভিটামিন এ পাব মালে খা দেখো একদম গৈ থাকো তাই কি মোক কেমেৰা ধৰা বুলি নাজানা বুলি ভাবিছা এফালে গাইছ কোনো মানুহ হাতে বিচাৰিছে এই লবি ৰ 1 মিনিট হয় মোক কাম এটা কৰো হাতে বিচাৰিছে কি तो गाइस कमी मेन रास्ता पर गई है तो गाइस इतना ठंडा है लेकिन हाय इसी को बोले के तो ये ना बस ঠান্ডা লাগিছে ন বাবু আমি যোৰহাটে আহিছে মানে ইটা কৈছে না ইটা খোলা পালো এতিয়া বোলে বজাৰ কৰিবলৈ গৈছে আৰু দেখি আছোঁ খুৰীহঁতো যাই আছে মোৰ চুলি ওলাই গ'ল খুৰী পিকনিক খাব আহিছোঁ বজাৰ মানে কৰা নাছিলে এতিয়া কৰিব গৈছে মানে মাছ মাংসখিনি চব হ'ল বাকী কিবা পাতে পাচলি বজাৰখিনি কৰিবলৈ গৈছে এখন বজাৰৰ নাম চাম নাজানো সোমাই আহিছোঁ মানে বহি বহি আমনি লাগিছে সেইকাৰণে অলপ ওলাই আহিছোঁ বজাৰ কৰিবও গৈছে তেতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া বহিবলৈ ভাল পাইছে নে ধুনীয়া লাগিব না চাহ গছৰ পাতৰ মাজত লগাই দিয়ে হয়নে এইফালে পাহাৰে দেখা নাই ভালকে তো গাইছ এতিয়া আমি পাই গ'লোঁ চিউচা আৰু আহোঁতে মানে বহুত দূৰ লাগিলে দূৰ মানে আছে দূৰ আছিলে যদি আমনি লাগিছে আৰু এতিয়াহে ভাল লাগিছে নাই জেগা এই ধুইফালে ইমান ধুনীয়া পাহাৰ কিয় এনেকৈ আছে থাকক দে একো নহয় দে হস্পিটেল দে আহোঁতে আমি পাছ ল'লোঁ পাছ মানে কিবা টিকেটৰ নিচিনা দিলে চবতে নাম ল'লে অঁ এইখন সেইফালেহে অহা কথা আছিলে আমি অঁ বাবু যোৱা আহে কোনে পাতিছে সেইফালে ধোঁৱা ওলাই আছিলে যিখিছিলে তাত কিবা বনাইখিনি কিবা ফেক্টৰী আছে পাহাৰৰ ফেক্টৰীতে নাথাকে সেইটো মই নাজানো বাৰুতে ধোঁৱা ওলাই আছে আৰু সেইফালে যে গৰু আছে এই পাথৰটো যে আছিলে তাত দিলি
ব'লক এতিয়া আমি যাওঁ এইফালে ৰাস্তা চিনি নাপায় বুলি আৰু হেৰি লগাইছে ঝণ্ডা এডাল লগাই থৈছে কোনে কাৰ নাক চাবলৈ আহিব কাৰ নাক মজা বেঙক বাৰে বাৰে বালি সোপা চলিকে যাম এইফালে চাই এতিয়াও ধোৱা ওলাইছে গাহৰি পুৰা চিকেন ওলাইছে চুঙাত ভৰাই আজি আমি এটা কাম কৰিম বাতি এটা লৈ যাওঁ যদি মানুহ বনাই অকল আমি মাংস টেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ তাৰ অফিচাৰ কোন তুমি তুমি মেনেজাৰ মই টেষ্ট ভোক এডাল মাৰ ৰুই লওঁগৈ জালখন কোনে গাইছ এতিয়া ঘৰলৈকে পতা গুটি নিয়ে কোনটো নিবা পতা পানী পৰি আছে শুনা নাই আজি বৌ আহিছো জানো কালি দেউতা কিবা কৈ আছে গৰুৱে খাই আছে বুজোটা অ সেয়া মানুহ ভোজৰ এই দলঙৰ তলত এইফালে গাড়ী নহয় নেকি ইয়াৰ তলত নে ওপৰত তলকৰ বালি সোপাত খাওঁ নদীৰ ওচৰত যাম নদীখন চাই লওঁ তুমি আনিবলৈ ধৰি যাওঁ ইহঁতে টেষ্টিং কৰি আহিছে বোলা গাহৰি পুৰা টেষ্টিং মেনেজাৰহঁত চাই লওঁ ক'বলৈ নাপায় তহঁতে যা মই মজা অলপ লওঁ গাইছ দেখিছে নে হাই এই কিমান ধুনীয়া পাহাৰ বেছি ওচৰ খুৰী এইফালে যে পাহাৰ এইখিনি ক'লৈকে আছে ন বয়া পাহাৰ মই কম কৰ কৃষ্ণ নপৰিলে হ'ল আৰু इधर देखो इधर इस साइड है तो কৈছ তো কিন্তু কুকুৰটো কিন্তু বহুত ভাল পাইছে দেই এই তুই এটা বহুত ভাল পাইছে খোজ কৰিব আনি আছে পিক পোৱা না নহয় বাবা দি ভয় নহয় যাবলৈ মানা কৰিবলৈ
অ পানী পৰিছে শুনিছো যাম ৰ দে বল বল আগলে বল আগলে বল গাটো ধুবলৈ মন গৈছে তই গা নুধুলি যে ৰাতি গাইছ এতিয়া আমি সেইটো কি ঘৰ বুলি কয় নাজানো কি ঘৰ জানো চাংঘৰ নিচিনা মানে খালি চাংঘৰটো অলপ ওখ হয় কিন্তু অকণ মানে চাপৰ অকণমান চাপৰ অকণমান মানে হয় আৰু চাপৰ খালি এতিয়া আমি তাৰ ওপৰলৈ উঠিছোঁ ধুনীয়া লাগিছে আৰু পানীখিনি বহুত ঠাণ্ডা তো সিফালেও পিকনিক খোৱা আছে মানে এটা দলংখন আছে দলংখন সিফালেও মানুহে খায় সেইখিনি অসমৰ বৰ্ডাৰ এইখিনি অৰুণাচলৰ বৰ্ডাৰ দিছ ইজ মাই মোবাইল মোৰ নামত আনিছে কিন্তু মোক নিদিয়ে আশাই ভয় বাবুটো মোকে লৈছে নেকি অ ল'ৰা চেণ্ডেলযোৰ লৈ আনিবা যোৱা নামো মানে ভয় খাই মাৰিবই ইয়াৰ মাজে মাজে মোৰ নিচিনা উকাই দিয়ে এটা চাহ খুৰী এফালে ফটো উঠা ভিডিঅ' কৰি আছো মাই কালেকশ্যন মই কিবা এটা কালেকশ্যন কৰোঁ এইটো মোৰ কালেকশ্যন ভিডিঅ' কৰা কৰি আছো মাই কালেকশ্যন এইটো মই বেলেগ শিল ন একে ঢেৰ শিলৰ সৈতে বনোৱা ঐ ফুটা এটা আছে ইয়াত দিয়া অ'কে ভাল লাগিছে না অঁ ভাল লাগিছে মই এটা কালেকশ্যন কৰোঁ মগ চলে তাৰ পানী নপৰিবা খালি দেই যা 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 ই অকণ শোক দে তাতে টোপনি তো গাইছ মই এতিয়া মানে পানীখিনি চলাই আহিছোঁ পানীখিনি বহুত ঠাণ্ডা মোৰ হাতটো একদম পূৰা হেৰি হৈছে এনেকৈ পানীৰ মাজত সেইবিলাকে পানী খেলে মজাই বেলেগ মই আজি প্ৰথমবাৰ আহিছোঁ আপোনালোকে কোন কোন আহিছে কমেণ্ট কৰিব কি চিৰুচা নে চিৰচা মোবাইলত চাৰ্চ কৰোঁতে চিৰচা আছিলে এতিয়া পৰিলতে চাওক ইফালেতো ঘৰ আছে এইফালে এইখন কিবা মানে বহাৰ নিচিনা বনাই থৈ দিছে আৰু এই মানে নদীখন ধৰ ইমানখিনি নহয় তাৰ কাৰণে কিবা মানে সৰুকৈ দলং এখন বনাই থোৱা আছে তো আমি এতিয়া তালৈ যাম আমি এতিয়া বেলেগ চাইডে আহিলোঁ এখন এইখিনি অৰুণাচলৰ বৰ্ডাৰ আৰু ইফালে অসমৰ বৰ্ডাৰ ন অসমৰ বৰ্ডাৰ তো সিফালে গ'লে গাড়ী পইচা এক্সট্ৰা লয় মানুহৰ পইচা এক্সট্ৰা লয় কিন্তু আমি এইফালে আহোঁতে মানে হেৰি নাজানিলোঁ কিনি আহিলোঁ কিমান শিল ঘাট কি ভাঙা মাৰিম ঐ বহিয়া আমাৰ জোতা পাত খুলি ইহঁতে যে এনি টাইম পটা গুটিয়ে ঠাণ্ডা মাৰি আছে আমাৰ মায়ে আমাৰ এতিয়া চাহ টাইম ব্ৰেকফাষ্ট ইয়াত নবহি ঘৰত বহি দাদাৰ লগত গাবও পাৰি নেকি গান গাবও পাৰি নেকি বাবুটো এফালে বহি মা কৈছে গান এটা গান শুনাই দিব এতিয়া গাম আমাৰ মইনা শুব গাম এইফালে চা
অঁ এইটো লৈ সেইটো নহয় জানো অঁ ইয়ালৈ আহ বাবুটো মই এতিয়া ইয়াৰ পৰা এটা শিলগুটি ল'ম তাৰপিছত পানী ধুনীয়াকৈ দি ঘৰলৈ লৈ যাম তাত মই ষ্টন পেইণ্টিং কৰিম একদম পাহাৰৰ মাজত অঁ পাহাৰলৈ উঠি যাব নোৱাৰি উকাইছে মই চুলি ওলাই গ'ল আমাৰ পাৰ্টি মানুহ 7টা খাব লাগে পিকনিক খাব লাগিছে পিকনিক ৱাই পানী দিছা নেকি বনাইছে মোক নিদিলে গাড়ীবিলাক পোৱা নাই ৰাস্তাত অঁ নাই পোৱা এটাতো মানুহ আহি আছে এই ইউটিউবত দিবা ন দিম মই মুখৰ পৰা উলিয়াই দিম দেই ফেণ্টাষ্টিক গাইছ আমি এতিয়া সিটো পাৰৰ পৰা এইটো পাৰলৈ আহিলে দলংখনত মানে উঠিলে কেনেকুৱা লাগে দলংখন কিবা ঘূৰি থকা নিচিনা লাগে মানে এইটো চাইডে গৈ থকা নিচিনা লাগে তাতে একদম ভয় ভয় চকু মুদি পেলাই দাদাই ধৰি ধৰি লৈছে আমাৰ পানী বহুত বেছি মানে এইটো চাইডে আমি ওচৰত য'ত আছিলোঁ তাত নাছিলে এইফালে অৰুণাচলৰ মানুহ আজি ৰ'দটো নাইছে ধুনীয়া পাহাৰ সেইবিলাকৰ চিন্তা নাই আমাৰ পিকনিক স্পট বহুতো আছে গাইছ আমি থাকোঁতে মানুহ ইমান নাছিলে মানে অহা নাছিলে আৰু এতিয়া চব মানুহ এফালে এটা ঘৰ মানে পিকনিক ইফালে এফালেতো ঢেৰ এফালে বাছ লৈও আহিছে আৰু পানীখিনি চুবলৈ যাওঁতে মোৰ জোতা মোজা ভিজি গ'ল চুলো ই যে একেবাৰে বেয়াকৈ পৰিব এতিয়া গাইছ পানীৰ মাজত মই এইটো কালেকশ্যন কৰিলোঁ আৰু এইগাল দেখিছে মোৰ মানে ভৰিটো বেছি সময় ইয়াত থ'বলৈ নাই পৰা বহুত ঠাণ্ডা পানী সোপা মই যদি বেছি সময় থৈ দিওঁ মোৰ তেজ গোটা মাৰি মই নকৰা হৈ যাম মানে একদম পাথৰ নিচিনা হৈ যাব ইয়াত আহি বহুত ভাল লাগে আপোনালোকেও আহিব গাইছ এতিয়া আমি পানীৰ পৰা ওপৰলৈ উঠি আহিলোঁ আৰু আমি পাথৰ কেইটাতে বহি আছিলোঁ আৰু এতিয়া বায়ে ফোন কৰিছে বাহঁত নামেৰি গৈছে আমি ইয়ালৈ আহিলোঁ বা ঘৰত কোনে আৰু আমি 5 তাৰিখে আকৌ যাম 5 তাৰিখে যাম জানো 5 তাৰিখে গাভৰু পাহাৰ কৈছা হৈ যাব ভাত বাঢ়িছে বাট খুৰীয়া মাতি আছে ভাত অকণমান দিবা দেই আৰু অকণ দিওঁ নালাগে নালাগে ভাত হোৱা নাই আমাৰ এতিয়ালৈকে মানে কাৰোৰে ভাত চাত খোৱা হোৱা নাই আমি সোনকালে আহিছিলোঁ যে এতিয়া ভাত চাত বনাই খালোঁ এতিয়া মাহঁতে বাচনহে চাই আমাৰ লিপষ্টিক খালে লগতে চব গ'ল আৰু এতিয়া অলপ মাছ হ'ব পালানে মই ধৰিম দিয়া তো গাইজ এতিয়া আমাৰ ভাত চাত খোৱা হৈ গ'ল ফুৰিলোঁ আৰু এতিয়া আমাৰ বস্তু পেকিং কৰি আছে এতিয়া আমি ঘৰলৈ যাম আৰু এইখিনি মানে পিকনিক খাবলৈ বহুতেই ধুনীয়া আপোনালোকেও আহিব মানে বহুতেই ভাল লাগে এটা ধুনীয়া পৰিৱেশ মানে নদী
ইফালে নদীৰ শব্দ, ইফালে চৰাই চিৰিকটি, বহুত ধুনীয়া লাগে এইবিলাক। মানে এইটো জেগাটো পিকনিক প্লেচৰ কাৰণে বহুতেই ধুনীয়া। আৰু এতিয়া আমি ঘৰলৈ যাম, আৰু এতিয়া ঘৰ কেইটাত পামগৈ ঠিক নাই। তো এতিয়া মন পালে আৰু যাবলৈ ঘৰলৈ যাম। পানী সেয়া ল'লে, আমাৰ মাহঁতে মানে বস্তু চস্তু চব ল'লে। আৰু এতিয়া আমি যাম, আপোনালোকে ইয়ালৈ আহিব দেই, বহুতেই ধুনীয়া জেগা। আৰু মই এইটো লৈ লৈছোঁ, ছোৱালী মানে কেনে লৈছোঁ স্কুলৰ ষ্ট'ন পেইণ্টিং কৰা। তাত মানে পেইণ্টিং কৰিবলৈ লাগে, এতিয়া বগা হ'লে মানে ৰংটো ধুনীয়াকৈ উঠে। সেইকাৰণে এতিয়া আমি চব আহিলোঁ। মই আজি এতিয়া একো ল'ব লগা নহ'লে, মই এতিয়া আহোঁতে একো ল'ব নহ'ল মোক কাব খুজি অঁ বোলো গাইছ। মোৰ একদম আহোঁতে একদম ধুনীয়া হৈ আছিলে। এতিয়া লিপষ্টিক গ'ল, আইলাইনাৰ গ'ল, চুলি এয়া এইটো কিবা হৈ গ'ল। আৰু আজি মানে ভিডিঅ'টো বনাওঁতে বেছি কথা ক'ব পৰা মানে নোৱাৰিলোঁ, কাৰণ মানে এইবিলাক এনেকুৱা জেগালৈ মই মানে অহা নাই, আজি ফাৰ্ষ্ট আহিছোঁ। তো আজি মানে চব জেগা চাই গৈছোঁ ভালকৈ, যদি কেতিয়াবা আহিলে চিনি পাব পাৰোঁ, মানে ভৱিষ্যতে আহিলে। আৰু তো বলক এতিয়া যাওঁ ঘৰলৈ। চাওক চব তো এতিয়া আমি গাড়ীত আৰু সিফালে মানুহ কেইটামান নাচি আছে। তো গাইছ এতিয়া আমি ঘৰ আহি পালোহি। আৰু মানে ৰাস্তাত আপোনালোকক ভালকৈ ক'ব নোৱাৰিলোঁ কোন পাইছোঁ, ক'ত আছোঁ। মানে মই গাড়ীত শুই থাকিলোঁ, মানে ভাগৰ লাগিছিলে যে, তাত ফুৰি আছোঁ ভাত চাত খাই ভাগৰ লাগে যে, সেই মানে টোপনি গ'লোঁ আৰু তাতে। এতিয়া টোপনি যোৱাৰ পিছত আমি এতিয়া ঘৰে পালোঁহি। আৰু নামিবৰ সময়ত মানে জগাই দিছে মোক, এতিয়া আহিছোঁ। আৰু এতিয়া স্কুলৰ প্ৰজেক্ট আছে, প্ৰজেক্টখিনি উলিয়াই লৈছোঁ, এতিয়া কৰোঁ। আৰু একে চুলি তুলি পিছতে বেলু কাঠি লৈ শুইছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ সদায় চাই থাকিব, আৰু স্কিপ নকৰাকৈ চাব, তেতিয়া মানে আপোনালোকে গম পাব জেগাটো মানে ভাল নে বেয়া। আৰু সেইটো জেগা মানে পিকনিক খাবলৈ ভাল, মানে বহুতেই ভাল। সেইবিলাক মানে পিকনিক খোৱা জেগাই। আজিলৈ বাই বাই।